ভূমি অধিকাৰ খৰ্ব কৰাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। BTC কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ বিৰোধিতা কৰি এনেদৰে উত্তপ্ত হৈ উঠিছে। আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছো বিজনীত উপস্থিত আছে আমাৰ সাংবাদিক জয়ন্ত দেৱনাথ। জয়ন্ত দেৱনাথ, আমি আপোনাৰ পৰা পোনপটীয়াকৈ জানিবলৈ বিচাৰিছো তাৰ বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেকুৱা, কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইসকল লোকে? ক'ব লাগিব যে BTC প্ৰশাসনৰ যি নতুন ভূমি নীতি আৰু ভূমি নীতি কেন্দ্ৰ কৰি যি কালিৰে পৰা যি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে BTC এলেকাত বিভিন্ন দল সংগঠনে আৰু এই দল সংগঠনে যি BTC প্ৰশাসনে যি নতুন ভূমি নীতি তেওঁলোকে প্ৰণয়ন কৰিব বিচাৰিছে আৰু যি ভূমিৰ বেচা কিনাৰ ক্ষেত্ৰত BTC অঞ্চল বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত যি তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা যি এক নীতি BTC প্ৰশাসনে ল'ব বিচাৰে, সেইটো লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে। এই মাজত আমাৰ উপস্থিত আছে বিশেষকৈ আমছু বেংগলী যুৱত্ব ফেডাৰেশ্যন বা আক্ৰাছৰ দল সংগঠনৰ লোক এতিয়াও উপস্থিত আছে। মই পোনপটীয়াকৈ জানিব বিচাৰিছো ৰেজাউল কৰীমৰ পৰা, আপোনালোকে এই যি নতুন ভূমি নীতি BTC অঞ্চলত BTC প্ৰশাসনে ল'ব বিচাৰে, এই সন্দৰ্ভত আপোনালোকে কি ক'ব যে ইয়াৰ দ্বাৰা তেওঁলোকৰ কি লাভ হ'ব বা ইয়াত মানুহে কি ধৰণৰ অধিকাৰ কৰিব? আজি চাওক, BTC চুক্তি 2003 সংশোধনী আইনৰ আজি চূড়ান্ত অৱমাননা কৰি হাগ্ৰামা মহিলাৰীৰ কেবিনেট ডিচিশ্যনে আজি BTC অঞ্চলত বসবাস কৰা অজনজাতীয় লোকসকলৰ যি ভূমি ক্ৰয় বিক্ৰী কৰাৰ যি ক্ষমতা, সেই ক্ষমতা হৰণ কৰি চূড়ান্ত BTC চুক্তিক অৱমাননা কৰিছে আৰু এই কথা আমি কোনো পদ্ধতিৰে মানি ল'ব নোৱাৰোঁ। আৰু হাগ্ৰামা মহিলাৰীয়ে BTC চুক্তি যেতিয়া হৈছিল তেতিয়াৰ পৰা সম অধিকাৰ, সম উন্নয়ন, সম মৰ্যাদা সকলোকে দিয়া হ'ব। কিন্তু আজি আমি অসমীয়াসকল আজি নিজৰ অসম ভূমি, অসম মাতৃক নিজৰ ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছে, আমাৰ জন্মস্বত্ব অধিকাৰ হেৰুৱাব লগা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে হাগ্ৰামা মহিলাৰীয়ে যদি এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে, ইয়াৰ বাবে আমি যিকোনো পৰ্যায়ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছো। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আজি সহযোগী দল BPF-এ আজি BTC অঞ্চলৰ অজনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে আৰু এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সম্পূৰ্ণ নীৰৱ হৈ আছে। নাগালেণ্ডৰ ভূমি দিয়াৰ ক্ষেত্ৰত নীৰৱ হৈ আছে। গতিকে যদি জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰে বা আমাৰ এই BTC অঞ্চলত থকা অসমীয়া মানুহখিনিৰ ভূমিৰ অধিকাৰ যদি আমি নাপাওঁ, তেনেহ'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এক বৃহৎ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু থাকিবৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছো। এয়া আছিলে আমছুৰ পৰা জুই জ্বলা পৰিলক্ষিত হৈছে। অবড়ো জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ তেওঁলোকে কিবা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নেকি ভৱিষ্যতৰ দিনবিলাকত? হয় হয়, যি অবড়ো BTC অঞ্চলত যি বসবাস কৰা যি অবড়ো জনজাতীয় লোক আছে, তেওঁলোকৰ যি অধিকাৰ, ভূমিৰ অধিকাৰ, বেচা কিনাৰ ক্ষেত্ৰত যি অধিকাৰ ইমান দিন আছিলে, যি খৰ্ব কৰিব বিচৰা হৈছে নেকি? আগন্তুক এই যি BTC প্ৰশাসনে যি ভূমিকা লৈছে বা যি ধৰণে আইন প্ৰণয়ন কৰিব বিচাৰিছে, ইয়াৰ প্ৰতি আপোনালোকে আৰু কাৰ্যসূচী তেওঁলোকৰ লোৱাৰ আগত সম্ভাৱনা আছে? আজি চাওক, আমাৰ ইয়াত হাগ্ৰামা মহিলাৰীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যোৱাকালি আপোনালোকৰ প্ৰতিদিন টাইমৰ জৰিয়তে হাগ্ৰামা মহিলাৰীৰ স্থিতি স্পষ্ট কৰিব গৈছিলোঁ। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চালে বেৰে কোবাই তেওঁ পাকে প্ৰকাৰে BTC অঞ্চলৰ পৰা অজনজাতীয় বা অবড়ো লোকসকলৰ সকলো অধিকাৰ, কেৱল ভূমিৰ অধিকাৰ নাই, ইয়াত আমি কোনো অধিকাৰেই পোৱা নাই 2003 চনৰ পৰা। আৰু শেহতীয়াভাৱে আমাৰ জন্মস্বত্ব অধিকাৰ, ভূমিৰ অধিকাৰ যেতিয়া কাঢ়ি ল'ব বিচৰা হৈছে, গতিকে আমি যেতিয়া ভূমি নাপাম, আমি যেতিয়া জীয়াই থাকিবলৈ নোৱাৰিম, গতিকে আমি সকলো দল সংগঠন আমি অচিৰেই একত্ৰিত হৈ আমি এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলন, হাগ্ৰামা মহিলাৰী হওক, অসম চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী আমি অচিৰেই ঘোষণা কৰিম। আৰু আজি হাগ্ৰামা মহিলাৰীক পুনৰবাৰ কৈছো যে তেওঁৰ এই স্থিতি তেওঁ বন্ধ কৰক আৰু তেওঁৰ স্থিতি স্পষ্ট কৰক যে তেওঁ কেৱল ইয়াত অজনজাতীয় লোকসকলক বাদ দি এখন BTC গঠন কৰিছিল না BTC চুক্তি কৰিছিল নেকি? অধিকাৰ কাঢ়িবলৈ BTC কেবিনেটে লোৱা সিদ্ধান্তত এতিয়া এনেদৰে চলি উঠিছে। অবড়ো যিসকল লোক তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব, ভৱিষ্যতৰ দিনবিলাকত তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব, সেই কথা ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে।